হাই আজি শিৱসাগৰলৈ বুলি ওলালোঁ। আমি ডিব্ৰুগড় হৈ আহিছোঁ। চাওকচোন কিমান ডাঙৰ ৰাস্তা। ইয়াত 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 প্লেন পৰিব, কিমান প্লেন পৰিব যুদ্ধ হ'লে। এইটোৱে ৰাস্তাটো চাওক। এইটো কিমান ধুনীয়া ৰাস্তা ৰাইজসকল, আপোনালোকো আহিব। খালি বৰ ফালি নচলাব দেই, সেইটো মই আপোনালোকক কৈ দিছোঁ দেই। 60তকৈ ওপৰ দিন দিব, নহ'লে ইণ্টাৰচেপ্টে আপোনালোকক ধৰি পেলাই পইচা ধেৰ লৈ ল'ব। সেইকাৰণে ভালছে চলাব, চবৰে ভালটো চাই চিতি মেলি। খালি বহুত ধুনীয়া ৰাস্তা, ইয়াত প্লেন চেলেনৰ কাৰণে হেৰি হ'বলৈও ভাল। আৰু মানে এওঁ কিন্তু বহুত প্ৰফেচনেল ড্ৰাইভাৰ হয়, দীপাংকৰ গগৈ। আপোনালোকে এওঁৰ লগত মানে যোগাযোগ ৰাখিব পাৰিব, এওঁ য'তে হ'লেও নিব। এওঁ মানে ভালছে মানে এতিয়া মোক যেনেকৈ নিছে এজনৰ ঘৰলৈ, ঠিক তেনেকৈ মানে আপোনালোকে এখেতে ধুনীয়া মুঠতে ড্ৰাইভিং এওঁ ভাল কৰিব পাৰে। মই পূৰা আপোনালোকক মানে একদম 100% মই আপোনালোকক মানে গেৰাণ্টি দিছোঁ মানে। চ' সেইকাৰণে আপোনালোকে এখেতৰ লগত যোগাযোগ ৰাখিব। আপোনালোকেও ভালছে থাকক, সকলোৱে ভালছে থাকক, পিছতে বৰ সমস্যা। ৰাইজসকল মই আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ, আপোনালোকে 4 ছিটাৰ পাব আৰু কি ছিটাৰ আছিলে? 7 ছিটাৰ আছিলে, আপোনালোকে সেইখিনিও পাব। সকলো সুবিধা আছে, ভালছে যাবলৈ পাব। আৰু মানে সকলো মুঠতে ফেমিলিৰ লগতো ভালছে যাব পাৰিব। মই বাৰু এখেতৰ অকণমান মানে খাচ লগৰ টাইপৰ নিচিনা আৰু মই এখেত অকলে গৈ আছোঁ মানে। কিন্তু আপুনি মানে ফেমিলিৰ লগত ভালছে যাব পাৰিব, যথেষ্ট সুবিধা আছে। গাড়ীখনৰ আনকি এনেই অকণমানিকৈ জাষ্ট দেখা দিছোঁ আৰু সৰু সুৰা এনেই দেখা দিছোঁ। আপোনালোকে মানে ভালছে পৰিয়ালৰ লগত মানে এনজয় কৰি আহিব পাৰিব মানে ভাল হৈছে। সদায় ছেফটি ফাৰ্ষ্ট, সদায় ছেফটিটো মানে একদম ফাৰ্ষ্ট, ছেফটি ফাৰ্ষ্ট। একদম ছিট বেল্ট লগাব লাগিব, আৰু এতিয়া আমি যদিও মানে এনেকৈ হাইৱেত গৈ আছোঁ যদিও মানে অকণমান ভিডিঅ'টো বেয়া হৈছে আৰু ক্ষমা কৰিব দেই। খালি মানে এনেকৈ গৈ থাকিলে কি হয়, মুঠতে একদম ছিট বেল্ট লগাই ল'ব আৰু। মই যিমানবাৰ মানে ক'লোঁ, বেলেগে ক'ব এই ল'ৰাটো বোলো বেছিকৈহে কৈ আছে। দাদা ঠিক আছে, হ'ব, ৰাখিলোঁ, বাই বাই। তুমি বৰ বেছি ফালি নচলাবা, নহ'লে খালি অকণমান মানে মোবাইলটো পৰি যাব পাৰে ন। বিলডাল খুলি লৈছোঁ না খালি, তাৰ মানে মোবাইলৰ কথা ন। ভালছে আহিছে নাহে নাজানো। হেৰি কৰি দিয়াচোন।